আজি আমি শিৱৰাত্ৰি মহোৎসৱ শিৱই ৰাতিহে সন্তুষ্ট হয়, গতিকে আমি শুৱালকুছিত কেনেকুৱা শিৱৰাত্ৰি মহোৎসৱ চলি আছে অলপ আমি দেখুৱাম। আমাৰ ঐতিহ্যমণ্ডিত আমাৰ শুৱালকুছিৰ শ্ৰী শ্ৰী সিদ্ধেশ্বৰ দেৱালয় আছে, আমি তালৈকে লৈ যাম। আহক আমি গীতৰ পৰা আৰম্ভ কৰোঁ। শিৱই দুগু 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 দম্বৰু বজাই, শিৱই দুগু 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 দম্বৰু বজাই। আমি চাৰিজন বন্ধু, এজন নেদেখাকৈ আছে আমাৰ আৰু দেৱীধন, এইটো হ'ল আমাৰ জেপি আৰু এজন নীল আৰু মোৰ লগতে ভৱগৰী প্ৰডাকশ্যন। আমি এতিয়া লৈ যাম দেৱালয়লৈ। আহক আমাৰ লগত, আহক আমি পৰিক্ৰমা কৰোঁ। এতিয়া আমি দেৱালয়ৰ ওচৰত আহি পালোঁ। এতিয়া আমি ওপৰলৈ দৰ্শন কৰিম। মানুহৰ ভিৰ ওপৰত একদম পূৰা মানুহ উঠি আছে, আহি আছে, এনেকৈ ভক্তৰ সমাগম বাঢ়ি আছে। এতিয়া আমি তেল ঢুকিলোঁ, তাৰপিছত আমি ওপৰলৈ যাম আৰু ওপৰলৈ যাম আৰু লগতে আমাৰ শ্ৰোতাসকলকো লৈ যাম। আহক এয়া লৈ ল'লোঁ আমাৰ দোকানীৰ পৰা। আমাৰ এই দোকানী চিনাকি দোকানী, খুব ভাল ভাল ব্যৱসায়ী হয়। গতিকে আমি এতিয়া তেল ধূপ ল'লোঁ আৰু ওপৰলৈ যাম আৰু তাত সকলোৰে মনৰ আশা পূৰ্ণ হওক, সকলোৰে হওক, যোনে যি মনৰ কামনা ভাবিছে সকলোৰে হওক, আমাৰো হওক, চবৰে হওক। আহক ওপৰলৈ যাত্ৰা কৰোঁ। এতিয়া আমি মন্দিৰৰ একদম তিলে আহি পালোঁ, মানে য'ত আমাৰ বহুদিনীয়া এই সিদ্ধেশ্বৰ দেৱালয়। আমি একদম পূৰা মূল স্থলীলৈ আহি পালোঁ। এতিয়া আমি দেখুৱাম আৰু আপোনালোকক ভগৱানলৈ লৈ যাম, সেৱা কৰিম, গান সকলোৰে শিৱ হওক যিবোৰ আহি টকাবোৰ। গতিকে আমাৰ শিৱ বাবাই সকলোকে চকু মেলি চাব। আহক আমি সকলোৱে প্ৰৱেশ কৰোঁ। এতিয়া আমি ৰঙানীলে লাইটৰ তলত যেন আমাক কোনোবাই কেমেৰা কৰি আছে, ধুনীয়াকৈ লাইট মাৰি আছে, ভাল লাগিছে আহি। আচলতে আমাক মাৰা নাই, এই লাইটটো মাৰিছে আমাৰ। এইটো এটা কলা কোনো কলকাৰে এইটো বনাইছে। এইটো আমাৰ সাৰগুৰু হয়। ইয়াত আপুনি কাণত যি কথা কয়, মনৰ কামনা যি কয়, আপোনাৰ পূৰ্ণ হয় বুলি জনবিশ্বাস আছে আৰু সঁচাই পূৰ্ণ হয়। আহক আমি তাত অলপ সেৱা কৰোঁ। এতিয়া আমি সেৱা কৰোঁ ইয়াত আৰু মনৰ কামনাবিলাক ভগৱানে পূৰ্ণ কৰে, মোৰো কৰক আৰু আমাৰ শ্ৰোতাসকলৰো কৰোঁ। এতিয়া আমি মন্দিৰৰ মূল প্ৰৱেশ যোৱাৰ এতিয়া আমি আহি গ'লোঁ আৰু উপস্থিত হ'লোঁ আৰু এতিয়া প্ৰত্যেক বছৰে এনেকৈ कराल भाल पंडिका धगत 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 ज्वलत धनंजयाहुतीकृत प्रचंड पंचसाय के धराधरेंद्र नंदिनी कुचाग्र चित्रपत्र আচ্ছা, আজি আমি ইয়াত উপস্থিত হ'লোঁ শুৱালকুছি শ্ৰী শ্ৰী সিদ্ধেশ্বৰ দেৱালয়ৰ যিটো মূল মণ্ডপ, যিটো মূল
য'ত আপোনাৰ শিৱলিংগ স্থাপন কৰা হৈছে বা স্থাপিত কৰা হৈছে, যিটো ঐতিহ্যমণ্ডিত আহোম ৰজাৰ দিনৰ পৰা মানে বিখ্যাত। তাত আমি আহি উপস্থিত হৈছোঁ। তাতে আপুনি বেকগ্ৰাউণ্ডত চাব পাৰে কি ধৰণে ধুনীয়াকৈ আমাৰ ইয়াত মানে পূজা অৰ্চনা কৰা হয়, সেৱা কৰা হয়। লগতে মই মোৰ বন্ধু বান্ধৱ মিলি আৰু ভগৱানৰ লগত ইয়াত আহি উপস্থিত হৈছোঁ। ত' আজি আমি সুন্দৰভাৱে আপোনালোকক দেখুৱাম যে কি ধৰণে এইবিলাক বস্তু ধুনীয়াকৈ মানে পৰিপাটিকৈ পৰম্পৰাগতভাৱে ঐতিহ্য দিনৰ পৰা চলি আহিছে আৰু বৰ্তমানো চলি আছে। হ'ব দে আপোনাক বাকীখিনি ক'ব। মই এতিয়া এই ধূপ আৰু চাকি দি বনাম। এতিয়া ভিতৰত পূজা অৰ্চনা চলি আছে, ভিতৰত সোমাব দিয়ে নাই, সন্মুখতে জ্বলাম বুলি ভাবিছোঁ। আহক। कल्पनैकशिल्पिनी त्रिलोचने रति मम नवीन मेघमण्डली निरुद्ध दुर्धर स्फुरकुहूनि शीथिनी तमः प्रबन्धबद्ध कन्धरहरिलिप्प निर्झरीधरस्तनोतु कृत्ति सिन्धुरः कलानिधान बन्धुरः श्रियं जगत् এতিয়া আমি মূল মন্দিৰত সেৱা কৰি আহিলোঁ। এতিয়া আমি ধূপবন্তি দেখাম। ইয়াত ধূপ খোৱাৰ বাবে ভাত খোৱাৰ পিছত ভাত খোৱাৰ বাবে সুব্যৱস্থা কৰি দিয়া হৈছে। ইমান সুবিধা আছে হয়তো বহু ভিতৰতে এখন অন্যতম মন্দিৰ শুৱালকুছি শ্ৰী শ্ৰী সিদ্ধেশ্বৰ দেৱালয়, এইখনত মানে সকলো সুবিধা আছে। আপোনালোকে যেনেকৈ আহে আহিব ইয়াত, আপোনালোকে এইখন পৰ্যটনস্থলী হয়, অসমৰ ভিতৰতে অন্যতম। ভিতৰলৈ লৈ যাওক। ইয়াতে এতিয়া আমাৰ খুটিয়া চলি আছে। আপোনালোকে খাব নেকি? খুটিয়া চলি আছে। খুটিয়া চলি আছে। খাব ইচ্ছা আমি খাম আৰু গাঁতো দেখিছে, গাঁততো বস্তা দেখিছে, এইটো কথা সাগৰ দেখিছে, কিমান পানী কি হয় ক'ব নোৱাৰো। ই মানে খাই খুব ভাল পায়, ই খাব এতিয়া। আমি খুটিয়া লওঁ, আমি খুটিয়া খাওঁ। ইয়াতে কমিটি আমাক ৰিকুৱেষ্ট কৰিছে যে আমি খুটিয়া খালে আকৌ নিষেধো হয়, তথাপি আমি খুটিয়াৰ লগতে আমি ইয়াতে ভোগৰ লগতে আমাক কমিটিৰ ফালৰ পৰা অনুৰোধ কৰিছে যদি সময় মিলে আমি নিশ্চয় ভোগ খাম। তেতিয়া আমি আকৌ মন্দিৰৰ এটা সেৱা কৰিব পাৰি তালৈ লৈ যাম। খুটিয়া ল'লে আৰু খাব সময় দেখাই দিয়ে কেনেকৈ খুটিয়া খায়, খুটিয়া খালে কি হয় মাথা নুঘূৰালে হ'ল। বুজি পাইছিলে আপোনালোকে? মাথা নুঘূৰালে হ'ল। খুটিয়া ৰজা, সেইটো খুটিয়া ৰজা হয়। এই আমাৰ মনসা খুটিয়া খুব লগাইছে আৰু খুব ভাল মানুহ হয়। আমাৰ এই ভিডিঅ'টিত যিবোৰ খুটিয়াৰ লগত জড়িত কথা কোৱা হৈছে বা যিবোৰ খুটিয়াৰ লগত জড়িত দৃশ্য দেখুওৱা হৈছে, সেইবোৰ কিছুমান মনে সজা দৃশ্য। গতিকে সেইবোৰ দৃশ্য দেখি আপোনালোকে আমাক ভুল নুবুজিব। এইবোৰ মনে সাজি আমি উপস্থাপন কৰিছোঁ যাতে ভিডিঅ'টি অধিক হাস্যমধুৰ হৈ পৰে। ধন্যবাদ। খাই নাজানো মানুহে কেনেকৈ কৈছে মই নাজানো, কিন্তু বহুতে কষ্ট কৰিছে কিবা খাইছিল নেকি, কিন্তু কোনোবা দেখা নাই। সকলোৱে
কি ক'ব বা ইয়াতে এয়া কৰ্মৰত আমাৰ জোৱানসকল যি দেশকো সুৰক্ষা দি আছে আৰু কাৰোবাৰ যদি দুৰ্ঘটনা হয় কিবা হয় তেতিয়া তেওঁলোকে আমাক সুৰক্ষা কৰিব গতিকে তেওঁলোককো ভগৱানে ভাল কৰক কি কয় ই ঘৰত শান্তি প্ৰদান কৰক আহক এতিয়া আমি আৰু সেৱা কৰিলোঁ এতিয়া ঘৰলৈ গ'লিম আমি ইয়াৰ পৰা আৰু আমাৰ ভিডিঅ'টো শেষ কৰিম গতিকে সকলোকে টাটা বাই বাই শ্ৰোতা বন্ধুসকল ভগৱানে ভাল কৰক সুন্দৰ কৰক ইয়াৰ পৰা আমি জয় শিৱৰাত্ৰি জয় জয় ভোলানাথ